নমস্কাৰ। কবিতাৰ শিৰোনাম কৰোণা। তই ইমান নিষ্ঠুৰ, কথা আৰু আবৃত্তি হীৰকজ্যোতি দাস। অ' কৰোণা, তই ইমান নিষ্ঠুৰ, ধ্বংস কৰিলি তই জীৱন বহুতৰ। হেঁপাহৰ ঘৰ আশাৰ জীৱন তই ভাঙি চিঙি চুৰমাৰ কৰিলি। শান্তিৰ পৃথিৱীক তই অশান্ত কৰিলি। এতিয়াতো যা তই, আৰে এতিয়াতো যা। গোটেই বিশ্বক মুখীমূৰ কৰিলি। সদায় চলি থকা পৃথিৱীৰ প্ৰবাসিত সোঁতক তই স্তব্ধ কৰিলি। অ' কৰোণা, তই কেতিয়া যাবি? কেতিয়া যাবি অ'? বহুদিনেই হ'ল ঘৰলৈ নোযোৱাৰ, বহু পৰেই হ'ল আপোনজনক নেদেখাৰ। তাৰ মাজতে কাঢ়ি নিয় তই জীৱনৰ হাঁহি। দেশৰ অৰ্থনীতি স্থবিৰ কৰিলি, মানুহবোৰক ঘৰতে আবদ্ধ ৰাখিলি, স্বাধীনতাখিনিও খৰ্ব কৰিলি। লক্ষ লক্ষ মানৱ এতিয়া তোৰ চিকাৰ, তইতো চাক্ষুষ নহয়, নিৰ্বিকাৰ নিৰাকাৰ। তোৰ বাবে এতিয়া গোটেই ধৰণী ভয়ত কম্পমান ভ্ৰষ্টমান। ভালেই হৈছে দে, ভালেই হৈছে। শিক্ষা পাইছে জীৱনটোৱে, অভিজ্ঞতাৰ সোণালী দুৱাৰ খোল খাইছে। জীৱনৰ নতুন সংজ্ঞাৰ আৱিষ্কাৰ হৈছে, নতুন আশা চিন্তা আহিছে। ধন্যবাদ কৰোণা, ইয়াৰ বাবে তোক অশেষ ধন্যবাদ। আৰে ইমান স্ফূৰ্তি নকৰিবি কৰোণা ভাই, কেইদিনমান পিছত আহি আছে তোৰ ভেকচিন। তোৰ দেশত মাৰি আছো আমি বক্সিং। অলপ অপেক্ষা কৰ ভাই, অলপ অপেক্ষা কৰ। গম পাবি তই একবিংশ শতিকাৰ প্ৰবল শক্তি।